তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, অষ্টম শ্ৰেণীৰ এজিভিৰ পাঠ্যক্ৰম ইংৰাজীৰ এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমটো প্ৰশ্ন চোৱা, হোৱাট অষ্ট্ৰাক ৰুহি, কি বস্তুৰ দ্বাৰা ৰুহি মোহিত হৈছিল? ইয়াৰ উত্তৰত লিখিছো, ৰুহি ৱাজ মেছমাৰাইজড এণ্ড অষ্ট্ৰাক বাই দ্য ৱাণ্ডাৰফুল ৰুট ব্ৰিজ। তোমালোকে ধৰিব পাৰিছানে? প্ৰশ্নটো সুধিছে ৰুহিয়ে কোনটো বস্তুৰ দ্বাৰা মোহিত হৈছিলে আৰু উত্তৰত আমি লিখিছো ৰুহিয়ে শিপাৰ দলংখন দেখি মন্ত্ৰমুগ্ধ আৰু মোহিত হৈ গৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰবোৰ কৰিবা মুখস্থ তোমালোকে কৰা বহুতে, কিন্তু মুখস্থ কৰাতকৈ প্ৰশ্ন বুজি কিনে উত্তৰ যদি লিখিবলৈ যত্ন কৰা তোমালোক বেছি লাভান্বিত হবা। দ্বিতীয় প্ৰশ্ন চোৱা, হাউ অল্ড ইজ ৰুহি? এইটো সহজ প্ৰশ্ন। ৰুহিৰ বয়স কিমান আছিলে? ৰুহিৰ বয়স আছিলে 10 বছৰ। এতিয়া আমি তৃতীয় প্ৰশ্নলৈ আহিছো। তৃতীয় প্ৰশ্নটো তোমালোকে পঢ়াচোন, কি আছে তৃতীয় প্ৰশ্নটোত? তৃতীয় প্ৰশ্নটোত আছে যে where did ৰুহি sit down? ৰুহিয়ে ক'ত বহিছিলে? তোমালোকে প্ৰশ্নটো ধৰিব পাৰিছানে? এতিয়া কথাটো হৈছে ৰুহি কেতিয়া বহিছিলে? ৰুহি যেতিয়া ভ্ৰমণত গৈছিলে, ঠাই টুকুৰা চাইছিলে, তেতিয়া তাতে এটা শিল দেখা পাইছিলে আৰু শিলটো শেলুৱেৰে আৱৰা আছিলে। ধৰিব পাৰিছানে? এইখিনি কথা আমি ইয়াৰ উত্তৰত লিখিব লাগিব। এতিয়া তোমালোকে চি নম্বৰ প্ৰশ্নটোৰ উত্তৰটো লিখা, ৰুহি sat down on a mossy rock and she was ready to write her diary. অৰ্থাৎ ৰুহি এটা শেলুৱৈ ধৰা শিলত বহিছিল আৰু তাই নিজৰ দিনলিপি লিখিবলৈ সাজু হৈছিলে। ডায়েৰী শব্দৰ অৰ্থ অসমীয়াত তোমালোকে আটাই জানা দিনলিপি। আৰু ইয়াতে চি নম্বৰ প্ৰশ্নত ক'ত বহিছিলে সুধিছে। এতিয়া ডি নম্বৰ প্ৰশ্নটো চোৱা। ডি নম্বৰ প্ৰশ্নটোত কৈছে ইন হুইচ ষ্টেট ইজ খাচী হিলছ ইজ লোকেটেড? আটাইতকৈ সহজ প্ৰশ্ন। ষ্টেট মানে যদি ভাৰ্ব হয়, ভাৰ্ব হলে তোমালোকে মনত ৰাখিবা বৰ্ণনা কৰা, আৰু যদি নাউন হয় ষ্টেট তেতিয়াহ'লে ৰাজ্যক বুজাব। আৰু ইয়াতে প্ৰশ্নটোত কৈছে যে কোনখন ৰাজ্যত ইজ খাচী হিলছ জিলাখন অৱস্থিত? আমি উত্তৰত লিখিছো মেঘালয়ত অৱস্থিত। সহজ প্ৰশ্ন আৰু সহজ উত্তৰ তোমালোকে মনত ৰাখিব, এই প্ৰশ্নটো টান নাপাবা। এতিয়া তোমালোকে নেক্সট প্ৰশ্নটো চোৱা, হোৱাট ইজ ৰুহিজ নিকনেম? অৰ্থাৎ ৰুহিক কি নামেৰে ঘৰত মাতে? ঠিক আছে, নিকনেম বা তাইৰ আন এটা নাম কি? ইয়াৰ উত্তৰত আমি লিখিছো, আৰু তোমালোকে আটাই জানা আটাইতকৈ সহজ প্ৰশ্ন। প্ৰশ্নটো অলপ ভাল দেখিবলৈ মই এশাৰী বেছিকৈ লিখি দিছো। তোমালোকে অকল আৰ ইউ ৰু বুলি লিখিলেও নম্বৰ পাবা, কিন্তু আমি কি লিখিছো উত্তৰত চোৱা, ৰুহিজ নিকনেম ইজ ভেৰি চুইট। আমি কৈছো যে ৰুহিৰ নিকনেমটো বৰ ধুনীয়া। হাৰ পেৰেণ্টছ কল হাৰ ৰু, আৰ ইউ ৰু। ছাত্ৰ ছাত্ৰীসকল, আমি এই সৰু ভিডিঅ'টোত তোমালোকৰ কাৰণে 5টা প্ৰশ্ন ৰাখিছো, আৰু আন প্ৰশ্নকেইটা মই নেক্সট ভিডিঅ'ত তোমালোকৰ কাৰণে প্ৰস্তুত কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমাৰ চেনেলটো যদি চাই উপকৃত হৈছা কিছু হলে, তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে তোমালোকে যদি ভাবা তোমালোকৰ দৰে বন্ধু বান্ধৱ আনকো তোমালোকে সহায় কৰিবা, তেনেহলে চেনেলটো আনৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।